নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল দিনা কলিতাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান মাৰ ঘৰতে আছোঁ। মাৰ ঘৰৰ পৰা আজি মোৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো ভ্লগ। আপোনালোকে ভ্লগটো শেষলৈকে চাব। আজিৰ দিনটোত মই কি কি কৰিব পাৰোঁ আপোনালোকক সেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই গা ধুলোঁ, চাহ খাওঁগৈ। মায়ে চাহ বনাই আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই। এয়া চাহ ৰাতিপুৱাৰ। চাহৰ লগত আছিল পিঠা, লাডু আৰু মিঠাই। চাহ খাই আজৰি হ'লোঁ। মই এতিয়া অকণমান আগফালে এনেই বহি আছোঁ। সকলো নিজৰ নিজৰ কামত ওলাই গ'ল। ভাইটি স্কুল গ'ল, দেউতাও গ'ল ওলাই কলেজলৈ। কাকো দেখুৱাবলৈ নহ'লে, আচলতে সময়ে নিমিলে। তেওঁলোক যেতিয়া ঘৰত থাকে মই কিবাকিবি কৰি থকা হয়। ৰাতিপুৱা মই গা ধুই আছোঁ, তেতিয়াই ওলাই গুচি গ'ল। গতিকে ভালকৈ দেখুৱাব পৰা হোৱা নাই দেউতা আৰু ভাইটিক। দেখুৱাম আপোনালোকক। সকলো নিজৰ নিজৰ কামত ব্যস্ত। ভাইটিৰো এতিয়া স্কুল খোলা আছে যিহেতু, সেইকাৰণে ভালকৈ দেখুৱাব পৰা হোৱা নাই। এতিয়া মায়ে ভাত বাঢ়িবলৈ লৈছে। ভাতকেইটা খাই লওঁ। আৰু এই দুপৰীয়া ভাতত আছিল জিকা পোৰা, দাংবডি ভাজি, মাংস আৰু ভাত। ভাত খাই আজৰি হ'লোঁ, অকণমান ৰেষ্টটো ল'লোঁ। এতিয়া আলহী আহিছে। মায়ে আলহীৰ কাৰণে চাহ বনাই আছে। আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এয়া পুৰি বনাই আছে। আগফালে আলহী বহি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আলহী গ'ল আৰু দুপৰীয়া এয়া চাহ একাপ খাওঁ বুলি লৈছোঁ। মাহঁতে নাখায় বাৰু, মইহে খাম অকল। দুপৰীয়া চাহ খোৱাটো অভ্যাস, ঘৰতো অভ্যাস, সেইটো কাৰণে ইয়াতো চাহ একাপ লৈছোঁ আৰু খাবলৈ। এতিয়া বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ। মা, দেউতা আৰু মই। এইফালে মা ওলাই বহি আছে আৰু এয়া মই ওলালোঁ। কেনেকুৱা লাগিছে বাৰু ক'বচোন দেই আপোনালোকে। বিয়াৰ পৰা আহিলোঁগৈ। ইমান গৰম, কাপোৰ কানি সলাই আজৰি হ'লোঁ। বেছি দেৰি কৰাই নাই বাৰু বিয়াত দেখুওৱা নহ'লে আচলতে মানে লাজ লাগে। আগলৈ যদি কৰি থাকোঁ ইউটিউব, তেতিয়াহ'লে চাগে লাজটো ভাগিবগৈ। কিন্তু এতিয়াই মানুহৰ ওচৰত ভিডিঅ' কৰিবলৈ মোৰ অলপ বেয়া লাগে। ঘৰৰ মানুহখিনিৰ ওচৰতো অলপ লাজ লাগে, কিন্তু তথাপিও তেনেকৈয়ে চলাই দিছোঁ আৰু ঘৰত। কিন্তু বাহিৰত এতিয়ালৈকে পৰা হোৱা নাই। এতিয়া আচলতে আপোনালোকৰ লগত দুটামান কথা পাতোঁ বুলি আহিলোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কিছুমানে কমেণ্ট কৰে, আৰু যিসকলে ভিডিঅ'টো চাইছে এটা হ'লেও কমেণ্ট কৰি যাব। আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে, মই তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বা আপোনালোকৰ এটা কমেণ্টে আমাক বহুত উৎসাহিত কৰে কাম কৰি যাবলৈ। গতিকে পাৰিলে কমেণ্ট এটা দিব। কিবা যদি বেয়া দেখিছে, বেয়া পাইছে সেয়াও ক'ব, কিবা ভাল পাইছে সেয়াও ক'ব, দুইটাই ক'ব। গতিকে সকলোৰে পৰা মই কমেণ্ট এটা আশা কৰিলোঁ। আজি নেক্সট ডে'। আজিহে আকৌ আপোনালোকক লগ পাইছোঁ। কালি আৰু ভিডিঅ' কৰা নহ'ল। ৰাতি ভাত পানী খাই শুই গ'লোঁ। আজি আকৌ আৰম্ভ কৰিছোঁ। এতিয়া গা ধুই আহি চাহ খালোঁ বাৰু। আজিৰ দিনটোত বিশেষ তেনেকৈ ক'ৰবালৈ যোৱাৰ এতিয়ালৈকে প্লেনিং নাই। যদি ক'ৰবালৈ যাওঁ তেনেহ'লে আপোনালোকক লৈ যাম বাৰু। আৰু যদি ঘৰতে থকা হয় তেনেহ'লে দিনটো কি কি কৰোঁ সেয়া আপোনালোকক দেখুৱাই থাকিম। এয়া মায়ে পিঠাগুড়ি খুন্দি আছে, মালপোৱা বনাব। সেইকাৰণে মিক্সিতে পিঠাগুড়ি খুন্দিছে। আমাৰ ঘৰত ঢেঁকী নাই। এনেকৈয়ে চলি যায় আৰু মাজে মাজে। তাৰপিছত মা আৰু মই ভাত খাই ল'লোঁ। ভাতৰ লগত আছিল দালি, আলু ভাজি আৰু জিকা ভাজি। আজি দুয়োজনীয়ে নিৰামিষকেই খালোঁ। দুপৰীয়া খাই বৈ উঠি অলপ সময় ৰেষ্ট ল'লোঁ। আলহীও আহিলে। এতিয়া অকণমান মাৰ লগত ওলাই যাওঁ বুলি ভাবিছোঁ। আমাৰ জেগাকণো আপোনালোকক দেখুৱাওঁ অকণমান। বেছি নহয়, অকণমান যিমানকণ পাৰোঁ। ওলাই যাওঁ মানে বেছি আঁতৰলৈ নহয়, ওচৰৰে মানুহ এঘৰলৈ যাওঁ। মাকৰ ঘৰলৈ আহিলেনো এঘৰ দুঘৰ ফুৰা হয়েই। আঁতৰলৈ যোৱা কথা আছিল, প্লেন এটা হৈছিল, কিন্তু গৰম যিহে পৰিছে মোৰ যাবলৈ আৰু ইচ্ছা নগ'ল। গতিকে সেইকাৰণে নগ'লোঁ। এতিয়া ব'লকচোন বাৰু যাওঁ আমি। আহি পালোঁ আৰু ময়ো গা ধুই ল'লোঁ। সদায় জানেই যিহেতু যিসকলে মোৰ ভিডিঅ' চাই আছে,
মোৰ সন্ধিয়া সময়ত গা ধোৱাটো এটা অভ্যাস ধুই মেলি আহিলোঁ এতিয়া মায়ে মালপোৱা বনাই আছে অথনি যে দেখুৱাইছিলোঁ আপোনালোকক পিঠাগুড়ি খুন্দি আছিলে মালপোৱাৰ কাৰণে খুন্দি আছিলে ব'লকচোন চাওঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ উঠিছে আপোনালোক কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰিব এয়া আৰু সেইফালে ৰাতি ভাতৰো যোগাৰ কৰি আছে মাছ একেলগে চলাই আছে আৰু দেই আজি জিকা মাছ আৰু গোল নেমু এয়া জিকা কাটি ৰেডি কৰি থৈছে মাছ ফ্ৰাই কৰি আছে এয়া আৰু আজি অথনি কৈছিলোঁৱেই মাছ আছে সৰু মাছো আছে মোৱা মাছ দেউতাই ডাঙৰ মাছ নাখায় সেইবাবে সৰু মাছ আছে আমাৰ বাবে ডাঙৰ মাছ জিকা গোল নেমুৰ জোল আৰু দাংবডি ভাজি ভাত পানী খাই আজৰি হ'লোঁ এতিয়া শুবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছোঁ